অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি বলকচোন ক'ত যাওঁ কি কৰোঁ আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণকৈ দেখাই থাকিম। আৰু আজি গৈ আছোঁ আমি বিয়াৰ পাছত যিহেতু এনাই ঘৰলৈ যোৱা নাই, সেই এনাই ঘৰত যাব লাগিব। এইফালে প্ৰথমতে ঘৰত সোমাই লৈছোঁ, কাৰণ তামোল পাণখিনি আমাৰ ঘৰতে আছে যিহেতু, সেইকাৰণে মই ঘৰৰ পৰাই লৈ ল'লোঁ। আৰু এইফালে বৌৱে আমাৰ ঘৰতে বহি আছে। আৰু এতিয়া আহি পালোঁ নিচাহঁতৰ ঘৰত, মা ককায়েকৰ ঘৰত। এইফালে এজনী বৌ আৰু এইফালে আপা। নিচা সকাম গ'ল, সেয়েহে এতিয়া নিচা অহালৈকে আমি সেৱাটো কৰিব নোৱাৰিম যিহেতু, সেয়ে চাহকাপ খাই ল'লোঁ। খাই পেলাই আকৌ এইফালে আহি দিলোঁ মামাহঁতৰ ঘৰলৈ। আৰু মামাহঁতৰ ঘৰত আহি এয়া ভাততে খাই দিলোঁ, চাহ খোৱা নহ'ল যিহেতু। আকৌ চাহ খাই দিলে ভাত খাব নোৱাৰিম। ইয়াত মামীহঁতৰ ঘৰত আমি ভাতটো খাই ল'লোঁ ধুনীয়াকৈ। আৰু এইফালে মামী আৰু মামা আৰু এয়া জিতু আৰু এইজনী জুৰি মামা বোৱাৰী হয়। আৰু এইফালে আহিলোঁ আকৌ এনাইহঁতৰ ঘৰত। আৰু এইজনী এনায়ে কৈছে আমাৰ চেতিয়া গাঁৱত বোলে তামোল এখন নিদিয়াকৈ মানুহ চিনাকি নহয়, সেয়েহে তামোলখনি কাটি লৈছে। আৰু এয়া সৰু বাচ্ছা দুটাই খেলি আছে দেখিছেনে। আৰু এইফালে দিছে ধুনীয়াকৈ তামোলখন। আৰু তামোলখন দিয়াৰ পাছত এইফালে এনাইক সেৱাটো কৰি ল'লোঁ। আৰু ধুনীয়াকৈ সেৱাটো কৰি লোৱাৰ পাছত এইফালে আকৌ আহিব লাগিব নিচাহঁতৰ ঘৰত, যিহেতু ৰাতি সাজো আকৌ সেই নিচাহঁতৰ ঘৰতে খাব কৈছে। এয়া মামীয়ে এতিয়া শৰাইখন যিহেতু দিছিলোঁ, তাত তামোল পাণখিনি কাটিবৰ কাৰণে এতিয়া লৈছে এইফালে মামীয়ে। আৰু এইফালে এতিয়া ধুনীয়াকৈ সকলোৱে বহি আছে দেখিছে, মামীকেইজনী বহি আছে, এইফালে মামাও বহি আছে। আৰু এই বেলুনটো লৈ খেলি আছে। আৰু এইফালে আহিলোঁ নিচাহঁতৰ ঘৰত, এয়া নিচা আপা। আৰু নিচা আপাক এইফালে এতিয়া সেৱা কৰি ল'লোঁ ধুনীয়াকৈ। আৰু নিচা আপাৰ ঘৰতে এইফালে খাবলৈ এতিয়া ভাত বাঢ়ি দিছে। ভাতটো খাই আমি ঘৰলৈ আহি থাকিব লাগিব যিহেতু ৰাতি হৈ গ'ল। সেইকাৰণে সোনকালে ভাতটো খাই লওঁ বুলি ভাবিছোঁ। এইফালে আপাই এতিয়া বাঢ়ি দিলে ভাত, আমি খাই লওঁ। আৰু ভাত খাই পেলাই এইফালে তামোল এখন খাইও ঘৰলৈ এতিয়া গৈ থাকিম। আৰু ভিডিঅ'টো আজিলৈ ইমানেই। শেষত ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম। আজিলৈ ইমানেই, বাই বাই।